মই জানো, মই ভালকৈ জানো যে আপোনালোকে এজন শিক্ষকক দেখিলে সন্মান কৰে, কিন্তু মই আজি আপোনালোকৰ আগত এনেকুৱা এজন শিক্ষকক দেখুৱাম যিজন শিক্ষকক দেখিলে আপুনিও ক'ব যে এই গৰুটো ক'ৰ পৰা আনিলি। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বনি ক্ৰিয়েশ্যন। আৰু আজি আমি কথা পাতিম এজন অলগদ্ধ শিক্ষকৰ বিষয়ে। মানে শিক্ষকৰ বৃত্তিটো তেওঁ কেনেকৈ আচলতে পালে তাত মোৰ সন্দেহ আছে। কিজানি পৰীক্ষাত টোক্কা মাৰি আচলতে পাছ কৰিছিল, নহবানো এনেকুৱা আবুল তাবুল কথা বকিবলৈ আৰম্ভ কৰেনে? আপোনালোকে অসমৰ কোনো এখন গাঁৱত এনেকুৱা ৰাস দেখা নাই যে আগে আগে বাবা গণেশ দৌৰি আছে, পিছে পিছে মাক যশোদা আৰু গোপী এগৰাকীয়ে বাধা দিছে যে বাবা গণেশে যি মাখন চুৰ কৰি খালে খাওক, তাক আৰু একো শাস্তি দিব নালাগে। এনেকে ঘূৰাই ঘূৰাই সেই চিনটো চকৰি বুলিয়ে ক'লো। হয় দাদা, আপুনি ঠিকেই কৈছে। অসমত এনেকুৱা কোনো এখন ৰাস নাই যাৰ নেকি গণেশৰ মাক যশোদা হ'ব পাৰে। কেৱল এইটো আপুনিহে আচলতে সম্ভৱ কৰি তুলিব পাৰে, কাৰণ আপুনি এজন ভুলতে জন্ম হোৱা যুৱক। গাখীৰ খাই থকা ল'ৰা এটাও জানে যে কৃষ্ণৰ মাক আচলতে যশোদা, গণেশৰ মাক যশোদা নহয়। কিন্তু আপুনি এজন শিক্ষক হৈও আচলতে এনেকুৱা ভুল বাৰ্তা প্ৰেৰণ কৰি আপুনি আচলতে শিক্ষক সমাজক লজ্জিত কৰাই নহয়, আপুনি শিক্ষক সমাজক আচলতে অপমান কৰিছে। কিন্তু তাৰ কোনোবাই বিচাৰ কৰিবনে? তাৰপিছত যেতিয়া আচলতে সেই দাদাজনৰ ভিডিঅ'টো ভাইৰেল হৈ পৰিল, তাৰ পিছত আচলতে তেওঁ নিজ মুখে স্বীকাৰ কৰিছে যে তেওঁ হেনো ভুলটো হেনো জানি বুজি কৰিছে। যিয়ে শেষলৈকে নাই চোৱা নাচায় তেওঁলোকক মই প্ৰথমতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। চিনটো আছিল সেইটো, আৰু মই গণেশ বুলি সেই ভিডিঅ'টোত ইচ্ছাকৃতভাৱে কৈছিলো। চাওক, এজন শিক্ষকে আচলতে এইবিলাক কথা বকি আছে যি নেকি এটা কুকুৰে নকৰে, যি নেকি এটা ছাগলীয়ে নকৰে। কাৰণ ছাগলী হ'ব পাৰে কিন্তু ভুল নকৰে, এটা কুকুৰ হ'ব পাৰে, এখন নমতা বিয়ালৈ কুকুৰে গৈ চোৱাপাত চেলেকিব পাৰে, কিন্তু কুকুৰটোৱে ভুল কাম নকৰে। কিন্তু এজন শিক্ষক হৈ পেলানি আপুনি ভুল তথ্য দিওঁ বুলি আচলতে দিবলৈ আপোনাৰ লাজ লগা নাইনে? সঁচা কথা ক'বলৈ গ'লে এইজন শিক্ষকে যিকেইজন আচলতে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই আছে, সিহঁত যে আগৰলৈ আচলতে বেকাৰ হৈ থাকিব লাগিব সেইটো 100% চিয়ৰ কথা। কাৰণ সি ভুলতে কিমান চাগে ভুল তথ্য দি আছে ছাত্ৰ ছাত্ৰীসকলক ঠিকে নাই। আৰু যেতিয়া এজন ছাত্ৰই চাগে মানে কয় যে ছাৰ এইটো নহয় এইটোহে হ'ব লাগিছিল, তেতিয়া সেইজনে কয় যে মোৰ কৰোঁ বুলি তোমালোকক আচলতে মই কৰিছোঁ। আচলতে সেইজনৰ শিক্ষকৰ এয়াই হৈছে নমুনা। আচলতে এনে শিক্ষকক কি কৰা উচিত বাৰু? নমস্কাৰ, মই এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ এইখিনি সময়ত, আৰু ভিডিঅ'টোত যিখিনি কথা ক'ম প্ৰথমে আপোনালোকক কৈ দিছোঁ, কথাখিনি টোটেলি ওলোটা হ'ব। মই যদি হয় কওঁ আপুনি নহয় ভাবিব লাগিব, মই যদি নহয় বুলি কওঁ আপুনি হয় বুলি ভাবিব লাগিব। ভিডিঅ'টো কমেডি নহয়, জাষ্ট মই কথাখিনি মই নিজক চাব খুজিছোঁ যে এনেকুৱা আচলতে আবুল তাবুল কথা বকি থকাৰ বাবে এদিন জুবিন গাৰ্গে আচলতে এইজনক পিটিম বুলি কৈছিল। হয়, আচলতে পিটিবই লাগে, কাৰণ ই এটা মস্ত গৰু হয়, আৰু গৰু হৈ পেলানি এনেকুৱা আবুল তাবুল যদি কথা বকি থাকে মাৰ খোৱাটো চিঞৰ। কিমান আচলতে অসমীয়া চিনেমা আহিলে কিন্তু চবতে সি ৰিভিউ দিবলৈ যায়। সি চালা মাষ্টৰ নে চিনেমা ৰিভিউ দিয়া দালাল? আপোনালোকে উত্তৰ দিয়ক।